वेलकम बैक टू माय यूट्यूब चैनल मोर आन एटा नतुन भिडिओ आपनालोक सकलोके स्वागतम जनाइছো। আজি মই বনাম হাঁহৰ মাংস ৰেচিপিটো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো। তেতিয়াহ'লে বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰো আহক। সো ফাৰ্ষ্টতে আমি মাংসখিনি মেৰিনেট কৰি লম। মেৰিনেট কৰিবলৈ আমাক লাগিব এডোখৰ নেমু, মিঠাতেল, আদা নহৰু, এটা পকা জলকীয়া, মান ধনিয়া আৰু অলপমান মছলা। যেহেতু ইনগ্ৰেডিয়েন্টছখিনি দেখুৱা নহল সেইটো কাৰণে মই কৈ দিছোঁ। তাৰপিছত অলপমান দেৰি সানি পিনে মই 3 ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিব দিম। তাৰপিছত কেৰাহী এখন পাতি মই তাত মিঠাতেলখিনি গৰম হ'বলৈ দিম। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত মই ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভালকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লম। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পিছত মই ইয়াত মাংসখিনি দি দিছোঁ। তাৰপিছত ভালকৈ এবাৰ ভাজি ল'ম। যিহেতু চবেই জানেই হাঁহৰ মাংস যিমানেই ভজা হয় সিমানেই টেষ্টি হয়। সেয়েহে মই 10 মিনিটমানৰ কাৰণে মাংসখিনি ভাজি থাকিম। মাংসখিনিৰ পৰা যেতিয়ালৈকে তেল নোলায় তেতিয়ালৈকে ভাজি থাকিব লাগিব। এয়া চাওক মাংসৰ পৰা তেল ওলাবলৈ ধৰিছে। চ' মই এতিয়া ইয়াত হালধি দি দিছোঁ। তাৰপিছত আন্দাজ অনুসৰি নিমখ দি দিছোঁ। তাৰপিছত মাংসখিনি ভালকৈ এবাৰ লৰাই লওঁ। তাৰপিছত মই ইয়াত আধা চামুচ মিট মছলা দি দিছোঁ। তাৰপৰা আকৌ ভালকৈ মাংসখিনি ভাজি ল'ম। মছলাখিনি ভালকৈ ভাজ খোৱাৰ পিছতে মই ইয়াত আলু দি দিম। যিহেতু মোৰ ওচৰত এতিয়া কোমোৰা নাই সেইটো কাৰণে আলু দিয়ে কাম চলাই দিছোঁ আৰু। তাৰপিছত ভালকৈ আলুখিনিৰ লগত মাংসখিনি ভাজি ল'ম। পিছত অকণমান দেৰি কাৰণে মাংসখিনি ঢাকনা লগাই সিজিব দিম। 5 মিনিটমানৰ পিছত ঢাকনাখন উঠাই আকৌ এবাৰ মই মাংসখিনি ভালকৈ ভাজি ল'ম। তাৰপৰা মই ইয়াত আদা নহৰু আৰু ৰেড চিলি পেষ্টখিনি দি দিম। তাৰপৰা আকৌ এবাৰ মাংসখিনিৰ লগত ভালকৈ ভাজি ল'ম। তাৰপিছত মই মাংসখিনিত ফাইনেল পানী দি দিছোঁ। তাৰপৰা ভালকৈ ঢাকনাখন লগাই উতলিবলৈ দিম। মাংসখিনি সিজি থকা প্ৰায় 20 মিনিটমান হৈ গৈছে। তাৰপিছতে মই ইয়াত কুটি লোৱা মান ধনিয়া দি দিছোঁ। তাৰপৰা ঢাকনখন লগাই আকৌ 5 মিনিটমানৰ কাৰণে সিজিব দিম। এয়া চাওক মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ভাতৰ লগত ছাৰ্ভ কৰি ল'ম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।